এভৰিৱান আজি কাৰ কণীৰে ভাত খাম হেতু তইহে জানিবি কাৰ কণী খাব লাইছ চাও অলপ ভালকে দেখা ও মাই গড এটো দেখোন ৰাজৰ কণী তো হেল্ল গাইস কি খবৰ তোমালোকৰ আশা কৰিছো সকলোৱে ভালে আছা তো গাইস আজি আমি কথা পাতিম মিস্টাৰ ৰাজ অসমৰ ক্ৰাছ মিডুস্মিতা সুখ ভেকুলে মুখত মুতা ফ্ৰেন্ডছ বহুদিন পিছত এনেকৈ কাহৰ কাহিৰ সৈতে কণী ৰাঞ্জা খাবলৈ ওলাইছো তহঁতি কেতিয়াবা কণী খাই পাইছ জানো ক'ত খাই পাবি তহঁতি এখন পৃথিৱীৰ হলেহে খাই পাবি আৰু তহঁতৰ কাৰণে ইয়াত সব বস্তু নতুন হয় সেই কাৰণে তহঁতি যি বস্তু দেখিলো ও মাই গড বুলি চিঞৰি থাক ও মাই গড লাখ টকীয়া কণী তাক যে কি নহওক তহঁতি এখন পৃথিৱীত আহিলে যেতিয়া তহঁতি নোখোৱা বস্তু একো নাই অকল বাকী আছে টানৰ ভিতৰত লু ঢিলা ভিতৰত গু সেইটো কেতিয়াবা ট্ৰাই কৰি চাবি এনো তই লাখ টকীয়া হ'ব তই লাগিলে নাখাবি মিষ্টাৰ ৰাজক খুৱাই দিবি তেতিয়া আমি ক'বলৈ ভাল হ'ব ন ও মাই গড মিষ্টাৰ ৰাজে গু খালে মুখ নলগাব দে মোৰ ওজন এনেও 31 আৰু খিনাই যাম তই দেখোন দিনডাল খায়ে থাক হলে দেখোন শকত হ'ব পৰা নাই দিনক দিনে নিয়লিজনী নিচিনা হৈ গৈ আছ খোৱাবতো অলপ ভাল কৰিবি তোক দেখি মোৰ বেয়াই লাগে কেতিয়াবা কিছুমান কথাত খং উঠে তুমি অকণমান মুখখন নাইকালে ইমান ডাঙৰ ডাঙৰ কথা কৈ দিব পাৰা কালা লাখ টকীয়া কথা কৈ দিয়া আৰে এইটো কণী ও মাই গড মৃদুস্মিতা মুখখন দেখোন বান্দৰৰ ফুটটো নিচিনা আৰু প্লিজ এনেকৈ মুখখন মেলি নাথাকিবি কণীটো ভৰাই দিৰ নিচিনা লাগে তই লৈ থকা কণীটোৰ কথা কৈছো আচ্ছা এই মিস্টাৰ ৰাজ তোমাৰ বেলেগ কাম চাম নাই নেকি বাথৰুমত মেখেলা পেটিকোট থৈছো ধোৱা নাজানো তোক ৰাজে কেনেকৈ সহ্য কৰি থাকে মেখেলাও ধুই দিয়ে পেটিকোটো ধুই দিয়ে আৰু খেলা কি ধুই দিয়ে আচ্ছা বাত নেই পুৰুষসকলক কৈছে এবাৰ লিংগ পৰিৱৰ্তন কৰি চাও ছোৱালীৰ কিমান কি থাকে এইবিলাক লিংগ পৰিৱৰ্তনটো মোটাটো কৰাই ল এবাৰ তই মোটা হৈ যা তাক মাইকী বনাই দে এনেতো তই মেকআপৰ বাহাদুৰতহে মাইকী হৈ আছ দেখাতো কেনো মোটা নিচিনাই লাগে মোৰ বহুত টাইম লাগিব কাৰণ বান্দৰীও সুন্দৰী হয় একজেক্টলি মেকআপ কৰিলে বান্দৰো সুন্দৰী হয় তোমালোক একদম মিলি গৈছে বান্দৰ আৰু তোমাৰ মাজত অলপেই ডিফাৰেন্স আছে বান্দৰৰ চুলি নাই তোমাৰ চুলি আছে বান্দৰক কোৱা হয় ইংলিছত মংকি ৰাইট বান্দৰক কোৱা হয় ইংলিছত মংকি তোমাক দেখিলেই গম পায় তুমি যে কিমান নটংকি তো গাইছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ কিমান আৰু কম নটংকি বাইদেউ ইয়াকতো কৈ একো লাভেই নাই ইয়াৰ মাথাটো মালেই নাই বাৰু আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিলোঁ বাই